আছে চাচা তুমি খানব না ঐ The time is 7:00 p.m. আলোচনা আছে নাই একটা আছে কি আর নাই আছে নাই এই কোন হেৰি লাগিছিল নাই দেখ ফুল কি আছে তিনটা টোপলা আছে না এটা আছে যদি তিনটা টোপলা আছে তাহলে এটা স্যার দুটা এটা আর এটা এইটি ভিতরে নাকি যেটা 30টা হ'ব জানো ফুল খোলা মেগন কেটা আছে কাপড়টো এনেকৈ পলিথিন নিদিয়ে নেকি এই ড্ৰাগছখিনি কেনেকৈ উদ্ধাৰ কৰিলে আজি আমাৰ এটা বিশেষ খবৰৰ ভিত্তিত SDPO ছাৰ বোকাজান জন দাস আৰু মই CI বাবুথাই ইন্সপেক্টৰ ভূপেন কলিতা OC খটখটি SI UB মবলিক ব্ৰহ্ম আৰু SI চৰণমোহন চেতিয়া আৰু SI মৃদুলুদ্ধ পাল আমি সকলোবিলাক গৈ আব্দুল কাদিৰ নামৰ এজন মানুহৰ ঘৰত আমি ৰেড কৰোঁ আৰু আব্দুল কাদিৰক আমি তাতে ঘৰতে পাই তাক সোধপোছ কৰাত সি স্বীকাৰ কৰে যে তাৰ ঘৰত ড্ৰাগছ আছে আৰু সেই সূত্ৰে আমি তাক দেখুৱাই দিবলৈ কোৱাত সি দেখুৱাই দিয়ে তাৰ ঘৰৰ পিছফালে চোতালত গাঁত খানি প্ৰায় 26টা চাবোনৰ বাক্সত সন্দেহযুক্ত হিৰ'ইন সি পুতি ৰাখিছে আৰু আমি সেইখিনি গাঁত খানি উদ্ধাৰ কৰোঁ উদ্ধাৰ কৰি তাৰ ওজন কৰাত প্ৰায় 331 গ্ৰাম হৈছে এই ড্ৰাগছখিনিৰ বজাৰ মূল্য কিমানমান অনুমান এতিয়াতো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এইখিনি বজাৰ মূল্য প্ৰায় 2,50,00,000 টকা হ'ব এই ড্ৰাগছখিনি যিহেতু সি ঘৰত আনি পুতি থৈছিলে এইখিনি ড্ৰাগছখিনি বিক্ৰী কৰিব উদ্দেশ্যে আনিছিলে নে এইখিনি এই বিক্ৰী কৰিব উদ্দেশ্যে আনিছিলে দীৰ্ঘদিন ধৰি এই ব্যৱসায় চলাই আছে নেকি খটখটি অঞ্চলত এইটোতো চলাই আছে সেইকাৰণে আমি তাক এতিয়া ডিটেইলছটো সোধপোছ বেছিকৈ কৰিব পৰা নাই আমি পূৰা সোধপোছ কৰি তাৰ লগত আৰু কোন আছে এই ব্যৱসায়টো কেনেকৈ কি চলাই আছে আমি পিছত এইখিনি ইনভেষ্টিগেশ্যনত পাম ড্ৰাগছখিনি ডিমাপুৰৰ পৰা আনিছোঁ বুলি কৈছে স্যাৰ দীৰ্ঘদিনৰ পৰা ৰাজ্যত ড্ৰাগছ বিৰোধী অভিযান চলি আছে এই ক্ষেত্ৰত বোকাজান আৰক্ষীৰ পৰা কিবা পদক্ষেপ লোৱা হৈছে নেকি ড্ৰাগছৰ বিৰুদ্ধে বোকাজান আৰক্ষীয়ে চাওক আজি 2019 চনৰ পৰাই 19 চনৰ মাৰ্চ পাহ আৰু বিশেষকৈ 20 চনৰ পৰা কণ্টিনিউ ড্ৰাগছৰ ওপৰত অপাৰেশ্যন অব্যাহত ৰাখিছে আৰু সেই অনুপাতে আজিলৈকে যথেষ্টখিনি ব্ৰাউন চুগাৰে হওক হিৰ'ইনে হওক মৰ্ফিনে হওক ৰিকভাৰী হৈছে আৰু এই অপাৰেশ্যন যিটো ড্ৰাগছ বিৰোধী অপাৰেশ্যন এইটো অব্যাহত থাকিব আৰু বোকাজান আৰক্ষী দৃঢ় সংকল্প যে ড্ৰাগছমুক্ত বোকাজান এখন গঢ়িবলৈ চেষ্টা কৰিব দেখা গৈছে যিহেতুকে অসমত নাৰ্কটিক্স ডিপাৰ্টমেণ্ট এটা আছে কিন্তু তাতকৈ কাৰ্বি আংলং আৰক্ষী যথেষ্টভাৱে আগুৱাই গৈছে ড্ৰাগছৰ যি জব্দ কৰাৰ ক্ষেত্ৰত সেই বিষয়ত কি ক'ব কাৰ্বি আংলং আৰক্ষী আমাৰ SP ছাৰ SDPO ছাৰ তেখেতসকলে আমাক যি মনোবল দিছে আৰু তাৰোপৰি আমি এই ড্ৰাগছটো যে সমাজৰ এটা এই ভয়াৱহ ক্ৰমান্বয়ে ব্যাধি হৈ আহিছে উঠি অহা প্ৰজন্মৰ ক্ৰমান্বয়ে ধ্বংস হৈ গৈছে তাৰ কাৰণে আমাৰ সকলো পুলিচে কোনো ৰেংক নাই এই যে ড্ৰাগছৰ এগেইনষ্টত লাগিছে আৰু সেইকাৰণে আমি সকলোৱে মন পুতি গোটেইখিনি কামত একাত্মক হোৱাৰ বাবে আমি মোৰ ধাৰণা আমি ছাকচেছ হৈছোঁ